friends, আজি আমি ৰংঘৰলৈ পাৰ্কলৈ যাব লৈছো আপোনালোকে এই ৰংঘৰৰ পাৰ্কলৈ যোৱা ভিডিঅ'টো চাই থাকিব ধুনীয়াকৈ একদম আমি দেখা দিম এতিয়া আমি যাবলৈ লৈছো আপোনালোকে ইডোখৰ চাই থাকিব দেই কেনেকুৱা লাগিছে নো কমেণ্ট কৰি জনাব hello guys আমি একটা নতুন ভিডিও করব লাগছে আমি আজ পার্কলে রংঘরে যাম কথা থেকে আমি লাগি গেছে যে সেকাৰণে আজি আমি ফুৰিবলৈ যাম মানে আপনাকে হে এই দেখো যে চাই থাকিব আমি যে যোৱা যায় গৈছে যে এই ৰংঘৰ ৰাস্তাটো আপোনাক দেখা দিম ক'ফালে যায় নাযাফালে গৈ আপোনালোকে এইডোখৰ ৰাস্তা দেখা দিম আপুনি গৈ থাকিব ৰংঘৰলৈ পাৰ্কলৈ যাম পাপা গাড়ী চাফা কৰিছে আৰু মাই লাইছ এতিয়া আমি যাবলৈ ল'ম মাক মই মাতি দিওঁ মানে মা অ' মা আহা বহুত দেৰি হ'ল দেখিছা নাই মায়ে বহুত আছে চাওঁচোন টাইমটো 7টা বাজিলে মানে ক'ব নোৱাৰিছোঁ 7টা বাজিলে এতিয়া মাৰ ওলাই হোৱা নাই মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে এবাৰ কওকচোন বা ভাল লাগিছে নে আৰু এতিয়া যাব ল'ম মানে ৰংঘৰত বাকৰি পালোঁগৈ আৰু আমি এতিয়া ৰংঘৰ পালোঁগৈ সেইখন ৰংঘৰ আৰু যে সেইফালে ফটো শ্বুটিং কৰিছে আৰু এজনী মই আৰু মই আৰু দাদা হয়তো তোমাৰ ৰংঘৰ ওপৰত আমি যে বাহিৰত যে কি পুতল দেখিছেনে বাৰু ধুনীয়া বতৰ একদম পৰিৱেশটো আহিছা ৰংঘৰলৈ আমি এতিয়া ৰংঘৰ পাৰ লাগি গৈছোঁ আৰু ৰংঘৰ পাৰ লাগি